বন্ধুসকল GK with নয়নসাৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ একাদিক্ৰমে থকা যিকোনো 10টা সংখ্যা 1 ছেকেণ্ডত যোগ লাগিলে সংখ্যা কেইটা যিমানেই ডাঙৰ নহওক কিয়। আপুনি অংকত পাৰ্গত হওক বা নহওক এই ভিডিঅ'টো চোৱাৰ পাছত সঁচাকৈ মাত্ৰ 1 ছেকেণ্ডত আপুনি ডাঙৰ একাদিক্ৰমে থকা 10টা অংক যোগ কৰিব পাৰিব। অংকলৈ ভয় আৰু নাই। প্ৰথমে আমি জানিব লাগিব ক্ৰমিক সংখ্যা কি। ক্ৰমিক সংখ্যা বা একাদিক্ৰমে থকা সংখ্যা পাবলৈ আমি এটা সংখ্যাৰ লগত 1 যোগ কৰি গৈ থাকিব লাগিব বা সংখ্যা এটাৰ পৰা 1 বিয়োগ কৰি গৈ থাকিব লাগিব। যেনে 1 2 3 4 তাৰ পাছত কি হ'ব 5 হ'ব, তাৰ পাছত 6, তাৰ পাছত 7। মুঠতে ডিফাৰেন্সটো কি হ'ব লাগিব 1 হ'ব লাগিব। একেদৰে 72 73 74 তাৰ পাছত কি আহিব 75। তেতিয়া 222 333 আৰু 444 একাদিক্ৰমে আছেনে? সিহঁত একাদিক্ৰমে নাই, কাৰণ সিহঁতৰ মাজৰ যিটো ডিফাৰেন্স সেইটো 1 নহয়। এনেকুৱা 10টা সংখ্যাৰ যোগফল আপুনি 1 ছেকেণ্ডত মাত্ৰ 1 ছেকেণ্ডত উলিয়াব পাৰিব। এটা উদাহৰণ লৈছোঁ, 1ৰ পৰা 10লৈকে আমি যদি যোগ কৰিবলগীয়া হয় তাৰ যোগফল হ'ব 55। আমাৰ এটা স্কুলীয়া পদ্ধতি আছিল, আমি শেষৰ সংখ্যাটো তাৰ পৰৱৰ্তী সংখ্যাটো, অৰ্থাৎ ইয়াত শেষৰ সংখ্যাটো 10, তাৰ পৰৱৰ্তী সংখ্যা 11, তাক পূৰণ কৰি পূৰণফলক 2ৰে আমি হৰণ কৰিব লাগিব। যেনে 10 পূৰণ 11 সমান 110, তাক 2ৰে হৰণ কৰিলে হয় 55। কিন্তু যদি 1ৰ পৰা সংখ্যাবিলাক নাথাকে তেতিয়াহ'লে আমি অসুবিধাত পৰোঁ। অৱশ্যে তেতিয়া আমি 1ৰ পৰা আছে বুলি লৈ নথকাখিনিৰ যোগফল বেলেগকৈ উলিয়াই বিয়োগ কৰি আমি এই উত্তৰটো উলিয়াব পাৰোঁ। কিন্তু সেইটো আমাৰ আজিৰ যাদু বা ট্ৰিক নহয়। আমাৰ যাদু বা ট্ৰিকটোৰ বাবে কেৱল আমাক 10টা একাদিক্ৰমে থকা সংখ্যা লাগিব। সিহঁত 1ৰ পৰা আৰম্ভ হোৱা নহ'লেও হ'ব। GK with নয়নসাৰৰ গণিতৰ ভিডিঅ'বোৰ চাই আপুনি হ'ব পাৰে মেথছ মেজিচিয়ান বা গণিতৰ যাদুকৰ। কলম কাগজ লৈ সাজু হওক, মনৰ পৰা যিকোনো 2টা অংকৰ এটা সংখ্যা লওক। মই উদাহৰণৰ বাবে লৈছোঁ 67 বা 67। এতিয়া আপুনি মনৰ পৰা লোৱা সংখ্যাটোৰ পৰৱৰ্তী 9টা সংখ্যা তলে তলে বা পথালিকৈ যোগ কৰিবৰ বাবে পাতি লওক। মই 67 লৈছিলোঁ, গতিকে মই এই যোগটো আপোনালোকক কৰি দেখাইছোঁ। কেলকুলেটৰত কোনো স্পীড কম বেছ নকৰাকৈ কৰি দেখুওৱা হৈছে। কিমান সময় লাগিছে আপোনালোকে চাব পাৰিব। আপোনালোকে নিশ্চয় নিজে পাতি লোৱা 10টা অংকৰ যোগফল নিজে উলিয়াই চালে বা কেলকুলেটৰত কৰি চালে। এতিয়া আহিব যাদুৰ নিয়মটো। 1 ছেকেণ্ডত যোগ কৰাৰ প্ৰথম নিয়মটো হৈছে GK with নয়নসাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, নহ'লে স্নান কৰাৰ পাছতহে এই যাদুটোৱে কাম দিব। ধেমালি কৰিছোঁ, আমি আনন্দৰে অংক কৰিব লাগে। আপুনি পাতি লোৱা অংকটোৰ 5ম স্থানত থকা সংখ্যাটো চিনাক্ত কৰক, তাৰ পিঠিত এটা 5 লিখক। বছ, আপোনাৰ উত্তৰ আহিব। মোৰ উদাহৰণটোত 5ম স্থানত আছিল 71, গতিকে তাৰ পিঠিত 5 লিখিলে হ'ব 715, অৰ্থাৎ 715 আমাৰ উত্তৰ। আন এটা উদাহৰণ লৈছোঁ, 84ৰ পৰা 93 লৈ 10টা অংক হয় একাদিক্ৰমে থকা। 5ম স্থানত আছে 1 2 3 4 5 88, গতিকে আমি তাৰ পিঠিত 5 লিখিলে উত্তৰ হ'ব 885। ইমান ডাঙৰ যোগ অংকটোৰ উত্তৰ 885, 1 ছেকেণ্ডত ওলাইছে। এইবাৰ তাতকৈ এটা ডাঙৰ উদাহৰণ লৈছোঁ, 877ৰ পৰা 886 লৈ 5ম স্থানৰ সংখ্যা 881, গতিকে আমাৰ উত্তৰটো হ'ব 8815। নিজে কৰক 4427ৰ পৰা 4436 লৈ। এবাৰ কাগজে কলমে কৰি চাওক, এবাৰ কেলকুলেটৰত কৰক আৰু এবাৰ আমাৰ এই ট্ৰিকটো ব্যৱহাৰ কৰি কৰক। সময়টো প্ৰতি ক্ষেত্ৰতে নোট কৰি যাব। এনেকুৱা কিয় হৈছে কাৰণটো জানিবলৈ মন আছেনে? এনে হোৱাৰ ব্যাখ্যা যদি কমেণ্ট অংশত শুদ্ধকৈ দিব পাৰে তেতিয়াহ'লে আপোনালোকে লাভ কৰিব এখন গ্ৰন্থৰ উপহাৰ। কাৰণটো লৈ আকৌ মুখামুখি হ'ম পৰৱৰ্তী ভিডিঅ'ত। ট্ৰিকটো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। অংকলৈ ভয় আৰু নাই। এইখিনিতে অভিনন্দন জনাব বিচাৰিছোঁ আমাৰ ইয়াৰ আগৰ চন্দ্ৰযান 3 ভিডিঅ'ৰ বিজয়ী কিশোৰ কুমাৰ নাথ ডাঙৰীয়া। কিশোৰ কুমাৰ নাথ ডাঙৰীয়াই লাভ কৰিছে স্বৰ্গীয় ঋষেশ্বৰ শইকীয়া সন্মানী বঁটাৰ অন্তৰ্গত কিতাপৰ টোপোলা। নাথ ডাঙৰীয়া, আপুনি আপোনাৰ ঠিকনাটো জনাবচোন। লগতে অভিনন্দন জনাইছোঁ উৎসাহ বঁটা বিজয়ী হিমশিখা কৌশিক মাহৰীয়াতী নগাঁও আৰু বিদিশা দেৱী বৰজামুগুৰি নগাঁও, আপোনালোককো অভিনন্দন। আজিৰ ভিডিঅ'ত আগবঢ়োৱা ট্ৰিকটোৰ কাৰণটো আপোনালোকে
হোৱাটছএপ কৰিব পাৰে বা ইমেইল কৰিব পাৰে স্ক্ৰীনত দেখুওৱা ঠিকনাত। সকলোৱে অংশগ্ৰহণ কৰক। যিকোনো দুগৰাকীয়ে লাভ কৰিব বঁটা হিচাপে কিতাপৰ টোপোলা। ধন্যবাদ।